কেইদিনমানৰ পৰা আমাৰ এপিনে ৰাতিপুৱা নহয় ডাইৰেক্ট দুপৰীয়াহে হয় আৰু ইমান গৰম আৰু এই গৰমনো যুগল দাই পাবজি হেলমেটটো পিন্ধি লৈ মোক কলৈ লৈ যায় ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু মামাক চিন্তি মই মামাৰ স্কুটিত বহি ফাইনেলি যাত্ৰাটো আৰম্ভ কৰি দিলো আৰু ৰাস্তাত গৈ থাকোঁতে মই যুগল দাক সুধিলো মোকনো পিছে কলৈ লৈ গৈছে আৰু যুগল দাই ক'লে নগাঁৱলৈ হে ইমান গৰমত নগাঁৱলৈ আৰু ময়ো সূৰ্য দেৱতাকে চিন্তি গৈ আছো বোলো আজি বচাবাও আৰু স্কুটিখনে ক'লে তাৰ হেনো ভোক লাগিছে সেইকাৰণে সোমোৱাই দিলো পেট্ৰল পাম্পত আৰু স্কুটিত তেল ভৰাই ডাইৰেক্ট আহি পালো নগাঁৱত আহি দেখিলো ইমান ধূলি লগতে আৰু ইমান গৰম আৰু যুগল দা ল'বলগীয়া বস্তুটো লৈ ল'লে আৰু সেইকাৰণে আমি যাবলৈ ওলালো এটা বেলেগ জেগালৈ আৰু এইটো দেখিছেনে নগাঁও ক্লক টাৱাৰ আৰু এইখন হৈছে নগাঁও কলেজ আৰু এতিয়া এইখন হৈছে ষ্টেডিয়াম মাৰ্কেট আৰু সেইপিনে গৈ আছো আমি বেলেগ এটা জেগালৈ মানে আহি পালো ডমিন'ছত এতিয়াহে শান্তি মানে AC তলত আহি আৰু এইপিনে যুগল দাই দিব গৈছে অৰ্ডাৰ মানে পিজ্জা আৰু ফাইনেলি আহি গ'ল আমাৰ